মই কথাখিনি অসমীয়াতে ক'ব লগা হৈছে। আপোনালোকৰ গাৰো ভাষা কোৱা অভ্যাস নাই, আপোনালোকে ক'ব নোৱাৰিলে কিজানি বুজি পায় সকলোৱে। বুজি পায়, ঠিকে আছে। বুজি পায় যেতিয়া মই অসমীয়াতে কথাখিনি বুজাই ক'ম। আচলতে এই যিটো বিষয়, উকিয়াম অঞ্চলৰ যিটো বিষয়, এই বিষয়টো ঠিক এতিয়াৰে এইটো সমস্যা নহয়, এইটো খুব দীৰ্ঘদিনীয়া সমস্যা। এই অঞ্চলটো আমাৰো জ্ঞাত নাছিলে। যেতিয়ালৈ ইয়াত মাটি বাৰী সংক্ৰান্তীয় যিটো কিনা বেচা, সেইটো যেতিয়ালৈ মানে সেইটোৰ সমস্যাটো আহি পৰোঁতেহে আমি ইয়াৰ বিষয়ে ভালকৈ গম পালোঁ। আমি এটা ধাৰণা কৰিছিলোঁ যে ইয়াৰ আগত আমাৰ যিটো ছয়গাঁৱৰ পৰা উকিয়ামলৈ যিটো এৰিয়া, এই এৰিয়াটো আমি ভাবি লৈছিলোঁ যে এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া হয়, আমি সেইটোৱে ভাবিছিলোঁ। আৰু ইয়াত যিটো ৰিজাৰ্ভেশ্যন চিষ্টেমটো ইয়াত মানে থাকিব যেতিয়া চিন্তা নাই। কিন্তু যেতিয়া ইয়াত মাটি কিনা বেচা হ'বলৈ ধৰিলে গম পালোঁ ইয়াত এতিয়া অপেন হৈছে। এই অপেনলি কেনেকৈ হ'ল? এই পিছত আমি যেতিয়া অফিচত চাৰ্কল অফিচত আমি গোটেই তথ্যবিলাক পৰীক্ষা নিৰীক্ষা কৰি চালোঁ, গম পালোঁ যে যিটো সময়ত আমাৰ ৰেভিনিউ আৰু যিটো মানে ৰেভিনিউৰ যিটো মানে ৰিজাৰ্ভেশ্যন আৰু অপেন, সেইটো যেতিয়া তাত জৰীপ হৈছিল, এই জৰীপ হোৱা সময়ত, ছাৰ্ভে হোৱা সময়ত এই অঞ্চলটো কেনেকুৱা আছিল, খুব এটা গুৰুত্বপূৰ্ণ অঞ্চল নাছিলে। সেইটো ঠিক মানে এনেকুৱা আছিলে ৱেষ্টলেণ্ড টাইপৰ এৰিয়া আছিলে। এইটো আগৰ, এতিয়াৰ নহয় এইটো। গতিকে সেইকাৰণে এইটো গুৰুত্ব দিয়া হোৱা নাছিল। আৰু সেই সময়ত ছাৰ্ভেবিলাক এনেকুৱা হৈছিল, কোনো ধৰণৰ মানে ডিমাৰ্কেশ্যন নাছিল, কোনো ডিমাৰ্কেশ্যন নাছিল। কোনো এটা পাহাৰ দেখুৱাই, কোনোবা এটা মানে হেৰি দেখুৱাই, তাৰপিছতে ইয়াতে হ'ব লাগে, এইটো মানে সেই বেল্ট ব্লক হ'ব লাগে, ইয়াতে এটা খুঁটি হ'ব লাগে, ইয়াতে এটা পিলাৰ হ'ব লাগে, সেনেধৰণৰ হৈছিল। তেতিয়া সেই সময়ত যেতিয়া হেৰি হ'ল, এই অঞ্চলটো তেতিয়া মানে বাদ পৰি গ'ল। সেই দৰুণ নদী যিটো আছে, তাৰ পৰা সেইফালৰ এলেকাটো কিন্তু বেল্ট ব্লকত থাকি গ'ল, কিন্তু বৰঝাৰ হয়। কিন্তু এইফালৰ এই এলেকাটো অপেন হৈ থাকিল। আৰু এই অপেন হৈ থকাৰ সুযোগত বা সেই তাৰে যিটো সুবিধা, সেই সুবিধাটো লৈ এনেকুৱা হ'ল ইয়াত মানে বাহিৰৰ পৰা অবাধে এতিয়া আগ্ৰাসন হ'ব ধৰিলে। আৰু সেইটোৰ ফল আজি উকিয়ামবাসী ৰাইজে, উকিয়ামৰ মানে যিটো জনসাধাৰণে সেইটো ভুগিব লগা হৈছে।